ঘন ঘোর অন্ধকার কেউ ফেলে, দুর্যোগ দুঃখ অশান্তি হিংসা ভয় ভীতি, কেৱল কেৱল অশান্তি চাৰিওফালে নৈৰাজ্য। আশাবোৰ হেৰাই গৈছিল, নিৰাশাই চাৰি ধৰিছিল কেওফাল। জীয়াই থাকিব লাগে বাবেই যেন জীয়াই আছো এনেহেন চিন্তা, কেৱল কেৱল হিংসা হিংসা হিংসা। তেনেতে দূৰত যেন মাদলৰ শব্দ। 2014 চন, ভাৰতবৰ্ষৰ পৰিৱৰ্তন। জননেতা নৰেন্দ্ৰ মোদীৰ আগমন, কিবা যেন আশাৰ বতৰা, কিবা যেন পোহৰৰ আগজাননী। শেষ হ'ব নেকি সকলো অশান্তি? আৰু এদিন সঁচাকৈ সেয়াই হ'ল। বিটিআৰ চুক্তি হ'ল, আশাবোৰ দৃঢ় হ'ল। নতুন পোহৰৰ ছায়াৰ দুৱাৰ দলিত নিৰাশা হেৰাই গ'ল। কেওফালে আনন্দৰ বতৰা আহিল। বিশ্বাস যেন দৃঢ় হ'বলৈ ধৰিলে, শান্তি আগুৱাই আহিল। হ'ল আমি শান্তি ঘূৰাই পালো, শান্তি শান্তি কেৱল শান্তি। লগে লগে আহিল সমন্বয়, প্ৰতিটো জাতি প্ৰতিটো জনগোষ্ঠীৰ মাজত একতা আহিল, বিশ্বাস আহিল, মৰম স্নেহ। এখন শান্তিৰ বিটিআৰ। আৰু এই শান্তি আমি কিয় পালো জানেনে? পালো ভাৰতবৰ্ষৰ একমাত্ৰ জননেতা নৰেন্দ্ৰ মোদীৰ বাবে।